গছৰে ডালতে পৰিছে জিয়া মই এনে দুখ এটা দি দিছো গছৰ ডালত জিয়া পৰিছে কেকেচা কিয় দুখ লাগিছে সঁচাকে যেতিয়া নিজে বিয়া পাতিছো মানে নিজৰজনী কথা কৈছো যেতিয়া দুৱাৰ ধৰি উলিয়াই দিছে দুখ এটা লাগে আকৌ সঁচাকে ল'ৰা মানুহবোৰে যিবোৰ দৰা হৈ আছে সিহঁতেহে বুজি পাব কান্দিবও নোৱাৰি লাজ লাগে ন মতা মানুহ কিন্তু দুখ লাগে ছোৱালীজনী উলিয়াই দিয়ে মাক বাপেকক ধৰি ধৰি কান্দে যে তই বোলে বিয়া পাতিলেহে বুজিবি কথাটো ক মই এইবিলাক দুখৰ কাৰণে বিয়া পাতা নাই মই লোকৰ দুখ মানে চাই থাকিব নোৱাৰো দেই ইমানে ছোৱালীজনীয়ে দুখ পোৱাতকৈ নানোৱেই নাচাওঁৱেই তোৰ হৈ বেলেগক পাতিবলৈ দে গা গাওঁ দেই গছৰে ডালতে পৰিছে জিঙা আমাৰে কেকেচাৰৰ ছেকেণ্ড টাইম বিয়া দৰাকে কইনাকে মাহালধি খানে কিনো বিয়া এখন আনাকে আনে কলয়ে তলতে ধৰিব ছাতি আমাৰ শিৱসাগৰ দেই কলৰে তলতে ধৰিব ছাতি আমাৰ শিৱসাগৰ কমচে কম ছজনে নাপালে মাংস বাতি হাঁচৰীয়া মাংস বিচনাৰ তলত মানুহ যোৱা পাছতহে পৰিছে মন মানুহ যোৱাৰ পাছতহে পৰিলে মন ই মানে ডাঙৰখিনিৰ কাৰণেতো এনেধৰণৰ মনোৰঞ্জনমূলক কথা কোৱা হয় কিন্তু সৰু ল'ৰা ছোৱালীৰ কাৰণেও তাক যিহেতু সৰু ল'ৰা ছোৱালীখিনিয়ে ভাল পায় সৰু ল'ৰা ছোৱালীৰ কাৰণেও সি কিবা কিবি আনিছে এবাৰ দেখুৱাই দিব বিক্ৰম দা যাদু কেনেকুৱা পালে বিক্ৰম দাই কৈছে নে মোক বস্তু দুটা দি থৈ গৈছে বুলি অঁ বস্তুকেইটা তই দেখুৱাই দে নাই সদায় এনেকৈ বিচাৰোঁ সদায় এনেকৈ হাঁহি ফূৰ্তিকৈ থাকক ভগৱানৰ ওচৰত এইটোৱে প্ৰাৰ্থনা আমাৰো এইটোৱে প্ৰাৰ্থনা যে আপোনালোক সকলোৰে মংগল হওক খালি আৰম্ভটো মোৰ পৰা হওক সকলো ভালে থাকক সেইটোৱে কামনা কৰিলোঁ সদায় মা দেউতাৰ কথা শুনিব লাগে যাক ক'ব পাৰোঁ মোৰ বয়সতকৈ তলৰখিনিক কৈছোঁ মা দেউতাৰ কথা শুনিব লাগে যিমান পাৰি কামত ব্যস্ত থাকিব লাগে বেলেগ নিগেটিভ চিন্তা যাতে নাহে সেইটো মন কৰিব লাগে মই এনেকৈ কৈছোঁ যদি মোৰ ঘৰৰ খুৰাৰ ল'ৰা এটাৰ মানে এনেকুৱা হৈছে তাৰ কাৰণে ঘৰখনত শান্তি নাইকিয়া হৈছে এইবোৰ বেয়া বস্তু মুখত দিছে সি চিগাৰেট খাবলৈ লৈছে ইমান বুজাইছোঁ যে এইবিলাক নাখাবা এইবোৰ হাৰ্ট দুৰ্বল কৰে সি কথাটো বুজি নাপায় খুৰীক ক'লোঁ বোলে এটা কাম কৰক তাক যোগাসনৰ স্কুলত দি দিয়ক মোৰ কথা মানেও এতিয়া যিহেতু মই মানে জগত এখন দেখিছোঁ সমাজ এখন আৰু খুৰীয়ে দি দিলে যোগাসনত এতিয়া মই বিহু সময়ত ঘৰলৈ আহোঁতে তাক লগ পাই সুধিলোঁ বোলো বাবু এই যোগাসনত গৈ আছানে বোলে গৈ আছোঁ মই বোলো চিগাৰেট মোক কৈছে ই কে দাদা আগতে হাতেহে খাইছিলোঁ যোগাসন কৰাৰ পৰা এতিয়া ভৰিও খাব পৰা আজিকালি ল'ৰা ছোৱালী কি ক'বা মাজতে এজনে চাহপাত বেছি আছে অনুষ্ঠান বেছি দীঘল নকৰোঁ এইফালেও প্ৰায় মানে সময় হৈছে যাদুটো চাই লওক সৰু ল'ৰা ছোৱালীখিনিয়ে তাৰপিছত আকৌ ক'ম মানে মোৰ যে এখন গাল এইখন জানো গাল আপোনালোকে কওক এখন সৰু সুৰা এটা ডবা আৰু এই ডবা কোনে বজায় কেকে ছাৰে যাৰ লগতে নালাগক আহি পেলাই মোকে বজায় নবজায় এতিয়াৰ পৰা মোক যে মণিবই যে বান্ধি থয় গছত এতিয়াতো বান্ধিব নোৱাৰে এইডাল এই গাঁঠি দিব আচলতে যাদু দেখুৱালে মিউজিক এটা বাজি থাকিলে ভাল লাগে অঁ এতিয়া বাৰু হ'ব আমি গুণগুণাই থাকিম বাৰু চাব দেই আপোনালোকে হাত তালি মাৰিব হাত তালি নহয় যেতিয়া মানে যাদু মই এনেকৈ দিম ইংগিত দিম হাত তালি মাৰিব দেই আপোনালোকক খুৱাই বোৱাই ৰাখিছে সি ইংগিত দিলে আপোনাক মন্ত্ৰটো মাৰিব লাগিব নহয় ৰাখ যদি তই ৰাখ দিয় যদি মোক দে লওঁহে আকৌ লৈ যাওঁ কিয় জাত হ'ব জিন জিন মাত হ'ব জিন জিন আশা জিন জিন ফুচুইছা জিন জিন
মোহন জিন জিন শ্যা জিন 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 বেহবাই জিন জিন আপ পুজি জুই হ বিষ্ট হ অতিডাল লাঠি হৈ প বাহ। সৰু ল'ৰা ছোৱালীৰ কাৰণে নে ডাঙৰৰ কাৰণে নহয় আৰু সিহঁতে ভাল পায় ন তিলিকেইটা মাৰি দিয়ক নহয় নহয় সৰু ল'ৰা ছোৱালীখিনিয়ে চাপৰি বজাইছে সিহঁতৰনো কিমান যোৰহাটখনত বঢ়িয়া বঢ়িয়া কেনে ভাল লাগিছেনে না ডাঙৰখিনি সোধা নাই সৰুখিনি মাতটো শুনো ভাল লাগিছেনে অঁ তোমালোকৰ কাৰণে মোহন দাই লৈ আহিছা ইমান চানা খাই নাথাকিবা গেছ হ'ব মোক মানে এই সৰু ল'ৰা ছোৱালী মোক ইমান ভাল পায় সিহঁতে নেজানে নহয় তোৰ কিমান বয়স হৈছে সময়ত বিয়া পতা হ'লে মোৰ নিচিনা ল'ৰা ছোৱালী বাপে গলি এটা মোক মানে ছাৰ ইমান ভাল পায় মানে দেউতাকে লৈ আহিছে মাকে লৈ আহিছে আহি পেলাই কৈছে মোৰ ছোৱালীজনীয়ে আপোনাক ইমান ভাল পায় ইমান ভাল পায় কোৱা মাইনা কৈ দিয়া তাই কৈছে কোননো তেতিয়া মোৰ অৱস্থাটো কি হ'ব ভাবকচোন হয়নে আপোনালোকেতো মৰম কৰে কয় বোলে এনেকৈ হেৰি এই আপোনাক বিৰাট ভাল পায় দেই মোৰ ছোৱালীজনীয়ে বিৰাট ভাল পায় আপোনাক মানে আপুনি নহ'লে আপুনি মোবাইলত নোলালে টিভিত নোলালে একে নাচায় নেখায় কিন্তু এই এবছৰৰ পৰা চাবলৈ দিয়া নাই আৰু কিয় কৈছে মোৰ ছোৱালীজনী মানে বেয়া নাপাব আপোনাৰ প্ৰভাৱ পৰিছে খাইছে নাখাইছে এনেকৈ কথা কয় তেতিয়া মই কি বুলি ক'ম ধন্যবাদ বুলি ক'ম নে আজিৰ পৰা নকওঁ বুলি ক'ম এতিয়া মইতো এনেকৈ কথা কৈ থাকিলে ভাল লাগে জানো এনেকৈ কথা কৈ থাকিলে মোৰতো ভালকৈ কথা ক'বলৈ মন যায় কেকে চাই ইমান ধুনীয়াকৈ ভাষণ আৰম্ভ কৰে শ্ৰদ্ধাৰ দৰ্শক মণ্ডলী সকলোকে বিহুৰ লগ যাছিলোঁ এনেকৈ ক'লে ভাল নালাগে মই এতিয়া চাব দেই প্ৰমাণটো চাব মই এতিয়া ক'লোঁ শ্ৰদ্ধাৰ দৰ্শক মণ্ডলী সকলোকে ৰঙালী বিহুৰ লগ যাছিলোঁ কাৰো একো মাত বোল নাই এতিয়া চাব অ' দিদি ৰঙালী বিহুৰ লগ যাছিলোঁ